যে এই বেনিফিচিয়াৰী এই অৰুণোদয় বেনিফিচিয়াৰী সকলৰ কাৰণে সমান ইয়াত কোনোবা বড়ো কোনোবা ৰাজবংশী বা কোনোবা মুছলিম এনেকুৱা নহয়। অৰুণোদয় যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া আছে এই সকলোকে দিয়া হৈছে। আপোনালোকে ভাবিব নালাগে যে BTC অঞ্চলত কোনোবা জাতিয়ে বেছি পাইছে বা কোনোবা জাতিয়ে কম পাইছে, তেনেকুৱা নহয়। মুঠতে অৰুণোদয় বেনিফিচিয়াৰী পাবৰ কাৰণে যিসকলে ক্ৰাইটেৰিয়া আছে সকলোকে দিয়া হৈছে। আৰু যদি কোনোবা থাকি গৈছে সেইটো আৰু আমাৰ DC বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে। মুঠতে হয়তো কোনোবা এজন দুজন বা তিনিজন এনেকুৱা থাকি যাব পাৰে, সেইটো বাদ নকৰিব। মুঠতে কণ্টিনিউৱাছ প্ৰচেছ সেইটো দিয়াৰ পিছত আকৌ আমি নতুনকৈ লিষ্ট বনোৱাত আমাক DC বাইদেৱে আমাক জনাই দিছে। সেইটো কাৰণে যিসকলে আজিৰ দিনত অৰুণোদয় পাবৰ কাৰণে লিষ্টত অহা নাই সেইটো আপোনালোকে আফচোচ কৰিব নালাগে, পাই যাব। তো অৰুণোদয় দিয়াৰ আচল শ্বেয়াৰ ডাঙৰীয়া উদ্দেশ্যটো হ'ল যে আমাৰ মহিলাসকলক আৰু অৰ্থনৈতিকভাৱে বা যিসকলে মানে ঘৰৰ একো কাম কৰি পেলাই খাব নোৱাৰা বা একো ইনকাম কৰিব নোৱাৰা লোকসকলক এই যিটো অৰুণোদয় আঁচনি ঘৰ চলাৰ ক্ষেত্ৰত কিছু হ'লেও নিশ্চয় সহায় কৰিব বা আমাৰ মহিলাসকলক উন্নতিকৰণৰ ক্ষেত্ৰত সহায় কৰিব। এই উদ্দেশ্যৰে যিটো আমাৰ শ্বেয়াৰ ডাঙৰীয়া এই অৰুণোদয় আঁচনিটো লৈছে, যিটো আমাৰ কাৰণে সকলো ৰাইজৰ কাৰণে বহুত ভাল আঁচনি। গোটেই অসমবাসীয়ে যিটো চবে ভাল পাইছে আমি জানো, আৰু আমি দেখিছোঁ বাকী ৰাইজ হিচাপেও এই অৰুণোদয় আঁচনিৰ যিটো উদ্দেশ্য সেইটো নিশ্চয় সফল হ'ব। আৰু ৰাইজৰ আশা আকাংক্ষা যিটো বহুত বছৰৰ পৰা সেইটো বিচাৰি আছে, নিশ্চয় এইটো সম্পূৰ্ণ হ'ব বুলি মই এটা বিশ্বাস আৰু মই কামনা কৰিছোঁ। BTC বাকী ৰাইজে যিসকলে বহুত বছৰৰ পৰা এইখিনি আঁচনিটো বিচাৰি আছে, আজিৰ পৰা যিটো আৰম্ভ হৈছে, তো লেটলি হ'লেও আমাৰ BTC বাকী ৰাইজে এই অৰুণোদয় যিটো আঁচনিটো পাবলৈ সক্ষম হৈছে। আৰু আমি BTC হিচাপে আমাৰ কিছুমান কথা আমাৰ জনাব লগা আছে যে আমি BTC হিচাপে আমাৰ যিখিনি চৰকাৰ হিচাপে BTC বাকী ৰাইজক যিখিনি গৰীব দুখীয়াসকলক হওক বা চেল্ফ হেল্প গ্ৰুপসকলক হওক বা চিনিয়ৰ চিটিজেনসকলক হওক বা আমাৰ বিকলাংগ বা হেণ্ডিকেপসকলক হওক যিখিনি আমি আঁচনি দিম বুলি আমি কথা দিছোঁ, সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম। যেনেকৈ আমি চেল্ফ হেল্প গ্ৰুপৰ কথা কৈছে বা গৰীব দুখীয়াসকলৰ বেনিফিচিয়াৰীৰ কথা কৈছে বা মাটিৰ পাট্টা দিয়াৰ কথা কৈছে, সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে অকল কথাহে দিছে, কাম কৰা নাই বুলি একো ভাবিব নালাগে। আমি যেনেকৈ কথা দি আছোঁ, চৰকাৰ অহাৰ পিছত আমি সকলো জাতি জনগোষ্ঠীকে সমানে গৰীব দুখীয়াসকলক আমি আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে বা বিকলাংগসকলক আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে বা চিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়াৰ কথা বা আইনগতভাৱে যিসকলৰ লগত মাটিৰ পাট্টা নাই এই মাটিৰ পাট্টাটো দিয়া হ'ব বুলি কৈছে। সেইটো কথাই যিখিনি আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি আহিছে, সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম। আৰু আমি কথা দি আছোঁ যে ককৰাঝাৰ টাউন নিচিনা বা ওদালগুৰি টাউন বা বৰমা টাউন বা মুছলপুৰ বা কাজলগাঁও বা যিমান টাউন কমিটি আছে বা মিউনিচিপাল কমিটি আছে, ইয়াৰ ভিতৰত যিখিনি আমাৰ ৰাইজ আছে বা আমাৰ
ৰাইজসকল আছে ইহঁতৰ যিটো হাউচ টেক্স এইটো আগৰ চৰকাৰৰ দিনত অলপ বেছিকৈ দিয়া হাউচ টেক্সটো বেছিকৈ লোৱা হৈছে বুলি আমি শুনিছোঁ মানে লৈছে। তো আমি এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে সেইটো আমি আপোনালোকৰ যিটো হাউচ টেক্স সেইটো কমাই দিয়া হ'ব বুলি ইতিমধ্যে আমাৰ কাউন্সিলত আলোচনা হৈছে বা ডিচিশ্যন লোৱা হৈছে। এইটো অকল আৰু লেণ্ড ভেলু মানুহে 10 লাখৰ মাটি কিনিলে 10 লাখ খাজনা দিব লাগে, এই চিষ্টেমটো আমি বদলাই দিম। সেইটো আমাৰ BTC অঞ্চলত সেইটো খুব আগৰ চৰকাৰ দিনত মানে লেণ্ড ভেলুচনটো আমি এই যিটো টেক্স লোৱা সেইটো আমি কমাই দিম বুলি আমাৰ কাউন্সিলত ইতিমধ্যে আলোচনা কৰা হৈছে। গতিকে আগৰ চৰকাৰৰ দিনত কি ভাবে এনেকুৱা ভেলু দেখাই পেলাই এনেকুৱা ইমান টেক্স লৈছে আমি বুজি নাপাব। গতিকে আমি এইবাৰ ৰাইজৰ কাৰণে যাতে ৰাইজে ভালকৈ মাটিও কিনাৰ ক্ষেত্ৰত যাতে হাৰাশাস্তি নহয় বা টাউনত থকা লোকসকলে যাতে টেক্সৰ কাৰণে হাৰাশাস্তি নহয় সেইবিলাক গোটেই চাই পেলাই আমি সেইখিনি টেক্সৰ ওপৰত আলোচনা অলৰেডি হৈছে আমি কমাই দিম বুলি আমাৰ BTC ইতিমধ্যে ডিচিশ্যন লোৱা হৈছে। তো সেইখিনি কথা তেওঁলোক আমাৰ BTC অঞ্চলত PMIY সেইদিনা আমি আৰম্ভ কৰিছোঁ বা BTC অঞ্চলত আমাৰ CM ডাঙৰীয়া নিযুত মইনা যিটো আঁচনি সেইটো ইতিমধ্যে সেইদিনা আমালোকৰ পৰা আৰম্ভ হৈছে। লগতে অসম চৰকাৰৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া উদ্যোগত বহুত আঁচনি আছে। এই আঁচনিৰ দ্বাৰা BTC বাকী ৰাইজে বহুত লাভালাভ হ'ব বা গৰীব দুখীয়াৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত আজি আপোনালোকে জানে আমি BTC চৰকাৰ হিচাপে ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট বনাম বুলি কৈছে, CM ডাঙৰীয়াই কৈছে আপোনালোকে বনাই ল'ব পাৰিব। এইবিলাক অনুমতি আমি পাইছোঁ। গতিকে এইবাৰ BTC অঞ্চলত আমি কৈছোঁ আপোনালোকে যেনেকৈ ভাবিছে ইয়াতে ডাবল গুণ আমি কাম কৰিবলৈ দেখাব পাৰিব বুলি মোৰ এটা বিশ্বাস। আপোনালোকে ভাবিছে আমি সেইটো লাগে, কিন্তু ইয়াতে আমি আপোনালোকে BTC অঞ্চলত ভাবি আছে যে আমি 100 টকা পাওঁ, কিন্তু 100 টকা নহয় 200 টকা পাওঁ। আপোনালোকে যিটো ভাবিছে ইয়াতে ডাবল আমি পাই আছোঁ। তো সেইখিনি কথা তো আৰু আমাৰ বহুত ক'ব লগা আছে। আমি পিছত আপোনালোকক জনাই দিম। সময়ৰ অভাৱ আমাৰ CM ডাঙৰীয়া আকৌ বহুত মিটিং আছে। তো সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে আৰম্ভ হৈছে। থেংক ইউ।